নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইন আৰু আপোনালোকৰ যি অসম পুলিচৰ আজি ৰিজাল্ট অহা কথা আছিল ইয়াতে দেখিছে আপোনাৰ যিটো পৰ্টেল আছে তাতে ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিসমূহ ৰিজাল্ট আছে সেইসমূহ ইতিমধ্যে ইয়াতে ডিক্লেয়াৰ কৰি দিয়া হৈছে আৰু আপোনালোকৰ যিসমূহ কাট অফ আছে ডিস্ট্ৰিক্ট ৱাইজ কাট অফ আপোনালোকে ইয়াতে চাব পাৰিব সকলোখিনি ইয়াতে দেখুৱাই দিছে মই আপোনালোকক দেখুৱাই দিছোঁ ইউবি কাট অফ চাবলৈ হ'লে আপোনালোকে কাট অফ ইউবিত ক্লিক কৰিব আৰু তাৰ পৰা এখন পিডিএফ আপোনালোকৰ ডাউনলোড হ'ব আৰু সেই পিডিএফখনত আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছে আপোনালোকৰ সকলোখিনি ইয়াতে সকলো ডিস্ট্ৰিক্টৰে আপোনালোকৰ ইউআৰত কিমান গৈছে ওবিচিত কিমান গৈছে এসচিত কিমান গৈছে এসটিত কিমান গৈছে সকলোখিনি ইয়াতে দি দিয়া হৈছে আপোনালোকে সকলোখিনি ইয়াতে চাই ল'ব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্টত কাট অফ কিমান গৈছে আৰু আপোনালোকৰ নিজৰ ৰিজাল্ট কেনেকৈ চাব সেইখিনি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই দিম সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকৰ নিজৰ ৰিজাল্টটো আপোনালোকে নিজেই কেনেদৰে চাই ল'ব পাৰিব আপোনাৰ নিজৰ ৰিজাল্টটো আৰু আপোনালোকে যদি এইখন পিডিএফখন বেক কৰাৰ পিছত যিটো অফিচিয়েল লিংক আছিল ৰিজাল্ট আহিছে তাতে আপোনালোকে সাইডত এটা লিংক দেখিব য'ত লিখা আছে ওপৰত ৰিজাল্ট লিংক বুলি তাত তলতে লিংক বুলি লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নতুন এটা পেজত গুচি যাব আৰু সেই পেজটোত আপোনালোকৰ যি এই ৰোল নাম্বাৰ আছিলে আৰু আপোনাৰ ডেট অফ বাৰ্থটো বহাই আপোনাৰ যি নিজৰ ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে চাব পাৰিব আপোনালোকে ইলিজিবল হয় নে নহয় ৰিটেন টেষ্ট দিবলৈ ইয়াতে সকলোখিনি ডিটেইলছ দি দিয়া থাকিব আপোনালোকৰ ইয়াতে যিটো ৰোল নাম্বাৰ আছিলে সেই ৰোল নাম্বাৰটো ইয়াতে সাবমিট কৰিব আৰু আপোনাৰ যিটো ডেট অফ বাৰ্থ আছিলে সেই ডেট অফ বাৰ্থটো ইয়াতে আপুনি বহাই পেলাই সাবমিট বটনত ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনাৰ যি ৰিজাল্ট আছে সেই ৰিজাল্টসমূহ ওলাই যাব ইয়াতে আপোনাৰ নাম আপোনাৰ ৰোল নাম্বাৰ আপোনাৰ ডেট অফ বাৰ্থ সকলোখিনি ইয়াতে শ্ব' কৰিব আৰু যদি আপুনি পাছ কৰিছে ইয়াতে আপোনাৰ পাছ দেখুৱাব আপুনি ৰিটেন টেষ্টৰ কাৰণে ৰিটেন টেষ্ট দিব পাৰিব বুলি ইয়াতে উল্লেখ থাকিব আৰু যদি আপুনি পাছ কৰা নাই ইয়াত নট কোৱালিফাইড ফৰ ৰিটেন টেষ্ট বুলি ইয়াতে উল্লেখ থাকিব বেটাৰ লাক নেক্সট টাইম বেটাৰ লাক নেক্সট টাইম বুলি আপোনালোকৰ ইয়াতে লিখা থাকিব আৰু আপোনালোকৰ যিসমূহ এপিআৰ আৰু আপোনালোকৰ যিসমূহ পদৰ ৰিজাল্ট দিছে সকলোখিনি পদৰ ৰিজাল্টে আপোনালোকে ইয়াত দিয়া ধৰণে মই আগত যেনেধৰণে দেখাইছোঁ ঠিক তেনেধৰণে আপোনালোকে গোটেইখিনি ৰিজাল্ট চাই ল'ব পাৰিব সেয়ে মই আপোনালোকক ৰিজাল্টটো দিয়াৰ লগে লগে আপোনালোকক ভিডিঅ'টো বনাই জনাই দিলোঁ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম জয় হিন্দ।